ভৱিষ্যত প্ৰজন্মই কৰিব নোৱাৰিব অংক লক্ষ্য কৰিবচোন কথাটো অসমত সিগাৰেট খোৱা মানুহৰ সংখ্যা বাঢ়িছে অসমলৈ পূৰ্বতকৈ 40 গুণ বেছিকৈ সিগাৰেট যোগান ধৰিছে উৎপাদনকাৰী প্ৰতিষ্ঠানে বিশেষকৈ গোল্ড ফ্লেক নামৰ সিগাৰেট বিধৰ চাহিদা অনুপাতে যোগানেই ধৰিব পৰা নাই কোম্পানীয়ে যুৱক যুৱতী বুলি কথা নাই অসমত সকলোৱে ধূমপান কৰিবলৈ লৈছে কি হৈছে কোনেও ক'ব পৰা নাই কিন্তু অসমলৈ বাঢ়িছে সিগাৰেটৰ আমদানি তথ্য অনুসৰি ফ্লেক কোম্পানীৰ সিগাৰেট প্ৰতি সপ্তাহে 8 কোটি টকাৰ আহিছে 13 কোটি গোল্ড ফ্লেক পান কৰিছে অসমৰ ধূম্ৰপায়ীয়ে একেদৰে 4 কুচবেৰ ব্লেক আদি সিগাৰেটৰো বিক্ৰী বাঢ়িছে গোল্ড ফ্লেক লাইট অথবা 18 টকীয়া সিগাৰেট খোৱা লোকসকলৰ বেছিভাগই হৈছে 30 বছৰ বয়সৰ তলৰ মূলতঃ মনোবৈজ্ঞানিক কাৰণতে অসমত যে ধূম্ৰপায়ীৰ সংখ্যা বাঢ়িছে সেইটো খাটাক পিছে এই বৰ্ধিত হাৰে ভৱিষ্যতলৈ বিপদ পাতিছে বিজ্ঞানী মতে নিকটিনে মগজুৰ কোষ ধ্বংস কৰাৰ ফলত জিন আৰু ডিএনএৰো ক্ষতি হয় যাৰ বাবে সিগাৰেট পান কৰা লোকসকলৰ সন্তানো প্ৰভাৱিত হয় সিগাৰেট খোৱা যুৱক যুৱতীয়ে কেতিয়াও সুস্থ সবল সন্তান জন্ম দিব নোৱাৰে এতেকে সিগাৰেটে অসমৰ কৰিছে সাংঘাতিক ক্ষতি ভাবিব নোৱাৰা ধৰণে অসমকে খুনিয়া কৰিছে সিগাৰেটে ভৱিষ্যত প্ৰজন্মই কৰিব নোৱাৰিব অংক লক্ষ্য কৰিবচোন কথাটো অসমত সিগাৰেট খোৱা মানুহৰ সংখ্যা বাঢ়িছে অসমলৈ পূৰ্বতকৈ 40 গুণ বেছিকৈ সিগাৰেট যোগান ধৰিছে উৎপাদনকাৰী প্ৰতিষ্ঠানে বিশেষকৈ গোল্ড ফ্লেক নামৰ সিগাৰেট বিধৰ চাহিদা অনুপাতে যোগানেই ধৰিব পৰা নাই কোম্পানীয়ে যুৱক যুৱতী বুলি কথা নাই অসমত সকলোৱে ধূমপান কৰিবলৈ লৈছে কি হৈছে কোনেও ক'ব পৰা নাই কিন্তু অসমলৈ বাঢ়িছে সিগাৰেটৰ আমদানি তথ্য অনুসৰি ফ্লেক কোম্পানীৰ সিগাৰেট প্ৰতি সপ্তাহে 8 কোটি টকাৰ আহিছে 13 কোটি গোল্ড ফ্লেক পান কৰিছে অসমৰ ধূম্ৰপায়ীয়ে একেদৰে 4 কুচবেৰ ব্লেক আদি সিগাৰেটৰো বিক্ৰী বাঢ়িছে গোল্ড ফ্লেক লাইট অথবা 18 টকীয়া সিগাৰেট খোৱা লোকসকলৰ বেছিভাগই হৈছে 30 বছৰ বয়সৰ তলৰ মূলতঃ মনোবৈজ্ঞানিক কাৰণতে অসমত যে ধূম্ৰপায়ীৰ সংখ্যা বাঢ়িছে সেইটো খাটাক পিছে এই বৰ্ধিত হাৰে ভৱিষ্যতলৈ বিপদ পাতিছে বিজ্ঞানী মতে নিকটিনে মগজুৰ কোষ ধ্বংস কৰাৰ ফলত জিন আৰু ডিএনএৰো ক্ষতি হয় যাৰ বাবে সিগাৰেট পান কৰা লোকসকলৰ সন্তানো প্ৰভাৱিত হয় সিগাৰেট খোৱা যুৱক যুৱতীয়ে কেতিয়াও সুস্থ সবল সন্তান জন্ম দিব নোৱাৰে এতেকে সিগাৰেটে অসমৰ কৰিছে সাংঘাতিক ক্ষতি ভাবিব নোৱাৰা ধৰণে অসমকে খুনিয়া কৰিছে সিগাৰেটে